Hello friends, welcome to my YouTube channel Benifits Creation. আজি মই এইটো ভিডিঅ'ত আপোনালোকৰ লগত কথা পাতিম লং খাই কিদৰে আপোনালোকে কৰোনাৰ পৰা বাচিব পাৰিব। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কৰোনাৰ দ্বিতীয় ঢৌ এতিয়া কিছু নিয়ন্ত্ৰণত আহিছে যদিও ইয়াৰ বিপদৰ যেন শংকা এতিয়াও কমা নাই। সেয়েহে আমি আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা উচিত আৰু তাকে কৰিবলৈ লং খোৱাটো অতি লাভজনক বুলি প্ৰমাণিত হৈছে। আমাৰ পাকঘৰত বিভিন্ন ধৰণৰ মছলা ব্যৱহাৰ কৰা হয়। এই মছলাবোৰ স্বাস্থ্যৰ বাবে উপকাৰী হোৱাৰ লগতে খাদ্যৰ সোৱাদো বৃদ্ধি কৰে। তাৰে এটা হৈছে লং। লং স্বাস্থ্যৰ বাবে অতি উপকাৰী। আয়ুৰ্বেদ শাস্ত্ৰতো লং বহু লাভজনক বুলি উল্লেখ কৰা হৈছে। জানো বলক লং আমি কিদৰে খাব লাগে। কুহুমীয়া পানীৰে খালী পেটত দৈনিক 2টা লং গ্ৰহণ কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট দ্ৰুতগতিত বৃদ্ধি হয় আৰু লগতে ই হাঁওফাঁওকো শক্তি প্ৰদান কৰে। ইয়াৰ ব্যৱহাৰে বিভিন্ন ধৰণৰ স্বাস্থ্য পৰিৱৰ্তন কৰি দেখুৱায়। কৰোনাৰ ফলস্বৰূপে বৰ্তমান পেটৰ লগত সম্বন্ধিত বিভিন্ন ৰোগো দেখিছে, যিটো কৰোনাৰে এটা লক্ষণ। এনে পৰিস্থিতিত লং সেৱনে আমাৰ হজম প্ৰক্ৰিয়া সম্পূৰ্ণ স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। ৰাতিপুৱা খালী পেটত লং খোৱাৰ ফলত হজমৰ সমস্যা আঁতৰ হয়। হজমৰ লগত জড়িত সমস্যা, কোষ্ঠকাঠিন্য আৰু বদহজম ৰোধ কৰাত সহায় কৰে। ফ্ৰেণ্ডছ, ইয়াৰ উপৰিও লং খোৱাৰ ফলত দাঁতৰ বিষ নিৰাময় হয়। লং আমাৰ শৰীৰৰ বাবে বহুত উপকাৰী। লঙত বিষ উপশমকাৰী গুণাগুণ পোৱা যায়। মূৰৰ বিষৰ বাবে লং হৈছে সৰ্বশ্ৰেষ্ঠ নিৰাময়। মূৰৰ বিষৰ পৰা আপুনি সকাহ পাবলৈ এগিলাচ গাখীৰৰ সৈতে লং পাউডাৰ খাব পাৰে। নাইবা কপালত লঙৰ তেল প্ৰয়োগ কৰিলেও আপুনি মূৰৰ বিষৰ পৰা সকাহ লাভ কৰিব পাৰে। লঙৰ ব্যৱহাৰৰ ফলত দ্ৰুতগতিত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। কৰোনাৰ সময়ত খালী পেটত দৈনিক 2টা লঙৰ ব্যৱহাৰে ইয়াৰ সংক্ৰমণৰ পৰা সুৰক্ষিত কৰাত আপোনাক সহায় কৰিব। ই এক প্ৰকাৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধক হিচাপে কাম কৰে। লগতে ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়াও নাই। তো ফ্ৰেণ্ডছ, আপোনালোকে লং খাব আৰম্ভ কৰক। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।